হেল্ল' ভিউৱাৰ্ছ, এটি নতুন ৰেচিপি লৈ আপোনালোকৰ আগত মই শিখাই সকলোকে আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটি কুকিং ভিডিঅ'লৈ। আৰু ৰেচিপিটো হৈছে পনীৰ বাটাৰ মছলা। আৰু এই ৰেচিপিটো মোৰ বনাইছে মোৰ ভিনদেউৱে। পিঁয়াজ ৰচুন পেষ্ট, মগজ আৰু কাজু পেষ্ট, ক্ৰীম, আমুল বাটাৰ, পনীৰ কেচাপ মছলা, এটা আমি মেগী মছলা লৈছোঁ, পনীৰ, গৰম মছলা আছে, গৰম মছলা, হালধি, জলকীয়া গুড়া, নিমখ, জিৰা, টমেটো নাই সেইকাৰণে আমি টমেটো চচ ইউজ কৰিম। পনীৰ বাটাৰ মছলা বনাবৰ বাবে প্ৰথমতে এটা কেৰাহীত অলপমান ৰিফাইন তেল গৰম হ'বলৈ দিলোঁ আৰু তাৰপিছত আমি দি দিম তাত অকণমান বাটাৰ। এতিয়া আমি ইয়াত দি দিছোঁ পিঁয়াজ, নহৰু আৰু আদাৰ পেষ্টখিনি। হালধি দিলা 2 চামুচ, তাৰপিছত 1 টিস্পুন কাশ্মীৰী ৰেড চিলি পাউডাৰ, 1 টিস্পুন, 2 টিস্পুন। লগতে ব্যৱহাৰ কৰিছোঁ একিলা তেজপাত আৰু অলপমান গোটা গৰম মছলা। এতিয়া দি দিয়া হৈছে জিৰা পাউডাৰ। এতিয়া সকলোখিনি বস্তু ভালদৰে সিজিবলৈ দিয়া হ'ব আৰু গেছৰ ফ্লেমটো কমাই দিয়া হ'ব। আৰু যদি আপোনালোকে বিচাৰে ইয়াত জলকীয়া ব্যৱহাৰ কৰিব পাৰে, আৰু আমি ইয়াত 2টা কেঁচা জলকীয়া ব্যৱহাৰ কৰিছোঁ। এইখিনি হৈ গৈছে। এতিয়া আমি দি দিছোঁ কাজু আৰু মগজৰ বাটাখিনি, যিখিনি আমি গৰম পানীত 5 মিনিট তিয়াই মিক্সিত ভালদৰে পিচি লৈছিলোঁ। এই ৰেচিপিটো বনোৱাতে আপোনালোকে ধ্যান ৰাখিব যাতে গেছৰ ষ্টিমটো হাই কৰি নথয়, সদায় ল' ষ্টিমত বনাবলৈ চেষ্টা কৰিব যাতে তলত লাগি নাযায় আৰু খাবৰ বাবে টেষ্ট হয়। এতিয়া দি দিয়া হৈছে 2 চামুচ দৈ আৰু 1 চামুচ ফ্ৰেছ ক্ৰীম। এতিয়া অকণমান দি দিছোঁ গৰম পানী যাতে তলত লাগি নাযায়। আৰু তাৰ লগতে যদি আপোনালোক মোৰ চেনেলত নতুন হয় আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ওচৰত থকা বেল আইকনটো টিপি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ সময়মতে পাই থাকে। এতিয়া গ্ৰেভিখিনি ভালদৰে উতল আহিবলৈ দিম আৰু তাৰপিছত ব্যৱহাৰ কৰিম কেটচ্আপ পনীৰ মছলা আৰু মেগী মছলা। সঁচাকৈ এটি সুন্দৰ ৰেচিপি আজি শিকিবলৈ পালোঁ। ধন্যবাদ ভিনদেউ। আশা কৰোঁ আহিবলগীয়া সময়বোৰত আৰু নতুন নতুন ৰেচিপি আপোনাৰ পৰা শিকিবলৈ পাম। কুকিংটো বহুত মানুহে কৰে, কিন্তু কেতিয়া কি বস্তু ব্যৱহাৰ কৰিব লাগে আৰু কিমান পৰিমাণৰ ব্যৱহাৰ কৰিব লাগে সেইটোৱে মেইন কথা। আচলতে আজি শিকিবলৈ পালোঁ যে পনীৰ বনাওঁতে সদায় কম ষ্টিমত ৰাখিহে আমি বনাব লাগে। সোনকালে হওক বুলি গেছটো বঢ়াই দি যদি আমি পনীৰ বনাওঁ কিন্তু খাবৰ বাবে টেষ্ট নহয় আৰু পনীৰখিনিও টাইট হয়। এতিয়া ইয়াত আমি দি দিছোঁ পনীৰ, কিন্তু পনীৰখিনি আমি ফ্ৰাই কৰি লোৱা নাই, আমি এনেকৈ কেঁচাকৈ দি ব্যৱহাৰ কৰিছোঁ। আজি মোৰ ডাঙৰ ভিনদেউৱে ফাৰ্ষ্ট টাইম আমাৰ ঘৰত কুকিং কৰিছে আৰু বনাইছে পনীৰৰ এটি সুন্দৰ ৰেচিপি। সেইবাবে ভাবিলোঁ ৰেচিপিটো সকলোৰ লগতে শ্বেয়াৰ কৰোঁ আৰু ইউটিউবত এনেদৰে সাঁচি ৰাখোঁ যাতে এটা মেমৰি হৈ থাকক। আৰু আপোনালোকে জনাবচোন ৰেচিপিটো চাই কেনেকুৱা পালে। আশা কৰোঁ আপোনালোক চাগে সকলোৱে ভালেই পাব। আমাৰ ৰেচিপিটো ৰেডি হৈ গৈছে। এতিয়া আমি ধনিয়া পাতেৰে গাৰ্নিছ কৰিম। আৰু ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। থেংক ইউ ফৰ ৱাচিং।